নমস্কাৰ বাইদেউসকল, আশা কৰোঁ আপোনালোক সকলো কুশলে আছে। আজি মই এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। তাৰ আগতেই মোৰ অপূৰ্ব বৰা অফিচিয়েল ইউটিউব চেনেলটোৰ পৰা আপোনালোক সকলোলৈকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজাদী কি এই অমৃত মহোৎসৱৰ এই শুভক্ষণত ভাৰত চৰকাৰৰ তৰফৰ পৰা আমালৈ এটা মেছেজ আহিছে, নতুন নটিফিকেশ্যন আহিছে। এই নটিফিকেশ্যনটোৰ বিষয়ে মই আপোনালোকক জনাবলৈ বিচাৰিছোঁ। তাৰ বাবে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণলৈকে শেষলৈকে চাব লাগিব। আৰু ইয়াৰ আগতে আপোনালোকক আকৌ এবাৰ মনত পেলাই দিছোঁ, মোৰ নতুন ইউটিউব চেনেল অপূৰ্ব বৰা অফিচিয়েল, এই অফিচিয়েল চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰতে থকা বেল আইকনটো দবাবলৈ আপোনালোকে নাপাহৰিব। আহকচোন মই এতিয়া মোৰ নটিফিকেশ্যনটোৰ বিষয়ে আপোনালোকক জনাবলৈ বিচাৰিছোঁ। আপোনালোকে ইতিমধ্যে সকলোৱে জানে, আমাৰ প্ৰতিগৰাকী অংগনবাড়ী কৰ্মী সহায়িকা বাইদেউসকলে প্ৰতি বছৰে আপোনালোকৰ নিজৰ নিজৰ চেণ্টাৰত সদায় পতাকা উত্তোলন কৰি আহিছে। এইবাৰো ঠিক তেনেদৰে আমি পতাকা উত্তোলন কৰিম। কিন্তু তাৰ লগতে এইবাৰ দুটামান নতুন কৰিবলগীয়া কাম আমাক দিছে। ইতিমধ্যে 9 তাৰিখে এখন নটিফিকেশ্যন ওলাইছে আৰু 9 তাৰিখৰ পৰা 15 তাৰিখলৈকে আজাদী কা অমৃত মহোৎসৱৰ এই উৎসৱটো আমি উদযাপন কৰিব লাগিব। আমি প্ৰতিগৰাকী কৰ্মী সহায়িকা, আমি প্ৰতিজন ভাৰতীয়ই। তাৰ বাবে আপোনালোকে কি কৰিব লাগিব মই কৈ দিব বিচাৰিছোঁ, আপোনালোকে অলপ মন দি শুনক। ইয়াৰ বাবে আপোনালোকে প্ৰতিগৰাকী অংগনবাড়ী কৰ্মী সহায়িকা বাইদেউসকলে নিজৰ নিজৰ ঘৰত একোখনকৈ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি তাৰ একোখনকৈ চেলফি আপোনালোকে পৰ্টেলত, ৱেবছাইটত আপোনালোকে আপলোড কৰিব লাগিব। ৱেবছাইটটো মই আপোনালোকক কৈ দিব বিচাৰিছোঁ, মন দি শুনিব। www.harghartiranga.com। মই আকৌ কৈ দিছোঁ, www.harghartiranga.com। এই সকলোবোৰ আপোনালোকে স্মল লেটাৰত চাৰ্চ কৰিব। তাৰ পাছত আপোনালোকে কি কৰিব, তাত প্ৰথমতে যিটো নীলা আখৰে লেখা URL পাব, হৰ ঘৰ তিৰংগা বুলি, তাতে ক্লিক কৰাৰ পিছত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ফটো সম্বলিত এখন পেজ খোল খাব। তাতে আপোনালোকৰ আপলোড চেলফি বুলি আহিব। আপলোড চেলফি বুলি সেই বুটামটোত ক্লিক কৰাৰ পাছত আপোনালোকৰ এখন নতুন পেজ খোল খাব আৰু সেই পেজখনত আপোনালোকে নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ পাছত আপোনালোকৰ নামটো লিখিবলৈ আহিব, আপোনালোকৰ মোবাইলটো লিখিবলৈ আহিব, নম্বৰটো লিখিবলৈ আহিব। আপোনালোকে তাত নিজৰ নামটো লিখিব আৰু সেইবাৰ আপোনালোকে নিজৰ পাৰ্চনেল মোবাইল নম্বৰটো ব্যৱহাৰ কৰিব। তাৰপাছত ভাৰতবৰ্ষৰ এই কাউণ্ট্ৰিখনৰ নাম ইণ্ডিয়া চিলেক্ট কৰিব, ষ্টেট অসম চিলেক্ট কৰিব। তাৰপাছত আপোনালোকে অন দ্য স্পটতো এখন চেলফি লৈ পেলাই আপোনালোকে আপলোড কৰিব পাৰিব। আৰু নাইবা তাৰ বাবে চেলফিখন আপোনালোকে আগতীয়াকৈ লৈ পেলাই মোবাইলত ছেভ কৰি থৈ পেলাইও আপোনালোকে আপলোড কৰিব পাৰিব। তেতিয়া কি কৰিব লাগিব, আপলোড চেলফি বুলি যেতিয়া আহিব, তাত দুটা বক্স দেখা পাব আপোনালোকে। এটা থাকিব কমলা কালাৰৰ বক্স, তাত থাকিব আপলোড ফাইল বুলি পেলাই, আৰু থাকিব এটা গ্ৰীণ কালাৰৰ ফাইল বক্স থাকিব, তাত থাকিব ক্লিক পিকচাৰ বুলি পেলাই। আপোনালোকে যদিহে আগতীয়াকৈ ফটো চেলফিখন তুলি থৈছে, তেতিয়াহ'লে আপোনালোকে কমলা কালাৰৰ অৰ্থাৎ আপলোড পিকচাৰ ফাইল বক্সটোত ক্লিক কৰি পেলাই আপলোড কৰিব পাৰিব। আৰু নহ'লে যদিহে অন দ্য স্পটত আপোনালোকে চেলফিখন লৈ পেলাই আপলোড কৰিম বুলি ভাবিছে, তেতিয়াহ'লে আপোনালোকে গ্ৰীণ কালাৰৰ বক্সটোত আপোনালোকে ক্লিক কৰি চেলফিখন অন দ্য স্পটত লৈ পেলাই আপোনালোকে আপলোড কৰিব পাৰিব। আৰু আপলোড কৰিলে তেতিয়া অট'মেটিক পৰ্টেললৈ আহি যাব আৰু তাৰপিছত আপোনালোকে ছাবমিট মাৰি দিব লাগিব। এইখিনি কাম হ'ল আপোনালোকৰ 15 আগষ্টৰ আগলৈকে কৰিব লাগিব। আপোনালোকে ব্যক্তিগত ঘৰত, অৰ্থাৎ প্ৰতিগৰাকী অংগনবাড়ী কৰ্মী সহায়িকা বাইদেউসকলে নিজৰ ঘৰৰ পৰা এই চেলফিখন আপোনালোকে আপলোড কৰিব লাগিব। আৰু ইয়াৰ পাছত আপোনালোকে কি কৰিব লাগিব, 15 আগষ্টৰ দিনাখন সকলো বাইদেউসকলেতো প্ৰতি বছৰে কৰাৰ দৰে নিজৰ নিজৰ চেণ্টাৰত আপোনালোকে জাতীয় পতাকা উত্তোলন কৰিব শিশুসকলক লগত লৈ। সেইদিনাখনো এখন ফটো আপোনালোকে আপলোড কৰিব লাগিব। সেইদিনাখনো সেই একেটা পৰ্টেলতে গৈ পেলাই আপোনালোকে আপলোড কৰিব পাৰিব। কিন্তু সেইদিনাখন নিজৰ নামটো আপোনালোকে ব্যৱহাৰ নকৰি সেইদিনাখন আপোনালোকে নিজৰ চেণ্টাৰটোৰ নাম ব্যৱহাৰ কৰিব আৰু মোবাইল নম্বৰটোৰ ঠাইত আমি যিটো নম্বৰ আপোনালোকক চৰকাৰৰ তৰফৰ পৰা প্ৰভাইড কৰিছোঁ, সেই নম্বৰটো সেইদিনাখন ব্যৱহাৰ কৰিব আপোনালোকে। আৰু এটা কথা মনত ৰাখিব যে যিবিলাক চেণ্টাৰত ৱাৰ্ড নম্বৰ 2, ৱাৰ্ড নম্বৰ 1 এনেধৰণে উল্লেখিত আছে, সেইবিলাক চেণ্টাৰে আপোনালোকে 1, 2 ইত্যাদি লিখিব নোৱাৰিব কিন্তু সেই পৰ্টেলটোত, কিয়নো কোনো ধৰণৰ স্পেচিফিক নাম্বাৰ বা ফুল ষ্টপ ইত্যাদি এলাউ কৰা নাই। গতিকে আপোনালোকে সেই চেণ্টাৰটোৱে, ধৰি লৈছোঁ মই আমাৰ ওৰালি ICDS প্ৰজেক্টত জোঠাংবস্তি ৱাৰ্ড নম্বৰ 3, ৱাৰ্ড নম্বৰ 2 এনেধৰণে 1 নম্বৰ কাকি এনেধৰণে উল্লেখ আছে। গতিকে আপোনালোকে সেইখিনি জেগাত কি লিখিব, আপোনালোকে নম্বৰটো নিলিখি ঠিক
গাঁওখনৰ নামটো লিখি তাৰপিছত AWC বুলি লিখি দিব। AWC বুলি লিখি দিয়াৰ লগে লগে আপোনালোকৰ কি হ'ব, এইটো যে অংগনবাদী চেণ্টাৰৰ পৰা আপলোড কৰা হৈছে সেই ফটোটো বুজি পাব। আৰু বাকী যিসমূহ চেণ্টাৰ আছে সেই চেণ্টাৰসমূহেও পাছত AWC বুলি লিখি দিব লাগিব। আৰু তেনেধৰণে আপোনালোকে পৰ্টেলত গৈ সেই একেটাই পৰ্টেল www.harghartiranga.com সেই একেটাই পৰ্টেলত আপোনালোকে চাৰ্চ কৰি পেলাই আপোনালোকে নিজৰ ফটোখন আপলোড কৰিব পাৰিব। চেলফিখনো আপোনালোকে আপলোড কৰিব 15 আগষ্টৰ আগলৈকে, আৰু 15 আগষ্টৰ দিনাখন অংগনবাদী চেণ্টাৰৰ পৰা আপোনালোকে দুখনকৈ ফটো এই ৱেবছাইটটোত আপোনালোকে আপলোড কৰিব। আপলোড কৰি সকলোৱে হৰ ঘৰ তিৰংগা এই যিটো আমাৰ অভিযান, এই অভিযানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আজাদী কা অমৃত মহোৎসৱ আপোনালোকে উদযাপন কৰিব বুলি মই আশা ৰাখিছোঁ। আৰু আশা ৰাখিছোঁ মই এই ভিডিঅ'টোৰ দ্বাৰা আপোনালোকে উপকৃত হ'ব। আৰু আগলৈকো এনেধৰণে ভিডিঅ' আপোনালোকে পাই থাকিবৰ বাবে অপূৰ্ব বৰা অফিচিয়েল এই চেনেলটোক আপোনালোকে ছাবস্ক্ৰাইব কৰিব, আৰু লগতে থকা বেল আইকনটো দবাবলৈ আপোনালোকে নাপাহৰিব। ধন্যবাদ। জয় হিন্দ।